they have failed to play the role of an opposition. আপুনি ভাবে নেকি যে হেতে মানে ভোট পাব চিন্তা কৰে নেকি কেনেকা ভোট পাব হেতে অপজিশন রোলটোহে প্লে কৰে আমি ধুয়ে প্লে কৰি আছো এসিসি ধুয়ে প্লে কৰি আছো আমাৰ stand on PGR is clear আমাৰ stand on withdrawal of autonomous council power by the state government is clear corruption oprot আমাৰ stand clear give and take policy oprot আমাৰ stand clear কিন্তু তেনেকা ক্লিয়াৰ stand আছে নেকি PSLC আৰু কংগ্ৰেছ জিকাটো কথাই নাই এটো বেছিহে হ'ব এতিয়া কাৰণ সবেই এটো ইলিগেল ইনফিল্ট্ৰেটৰৰ নাম কাটিব লাগে হে কৈ আছে নহয় সকলোৱে এতিয়া টৰ্চেলে কাটিব নোৱাৰে তেওঁলোকে ভাল পাইছে এতিয়া কাটিবলৈ বস্তু আছে এতিয়া ষ্টেক কৰি আছে আমি কম্পেল কৰিছো অট'নমাছ ষ্টেট ওপৰত সেইকাৰণে যোৱা 12 মাৰ্চ হেমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতৰ ৰেচিডেন্সত আমি ডিছকাছ কৰিছোঁ তেখেতে কথা দিবলৈ বাধ্য হৈছিল যে we will invite you for talks on autonomous state after election আৰু আমি ইন্ডিপেন্ডেন্ট ক্যান্ডিডেটস এটো হৈছে ASDC APHLC আৰু GSP বাকিখিনিটো ৰেজিষ্টাৰ APHLC তো 60 ৰে খুজি আছে নহয় 60 তো আমি 1952 অলৰেডি পালো তো এইটো বস্তুৱে APHLC তো ৰিপিট কৰি আছে আৰু ইয়াতে একেদিনটো অটোনমাস ষ্টেট নৰেষ্ট বুলি নো অটোনমাস ষ্টেট নৰেষ্ট এইটো শ্লোগানটো দি আছে কিন্তু আমি এইটোৱে সিহঁতৰ সুধিবলৈ চিন্তা কৰিছোঁ বা সুধিলো আমি যে আপোনালোকে এতিয়ালৈকে একটা মেমৰেণ্ডামো অটোনমাস ষ্টেট ডিমাণ্ড অৰ মেমৰেণ্ডাম দিয়া নাই চৰকাৰলৈ আৰু আমাৰ কামটো ইলিগেল এনক্ৰোচাৰ্ছ ইলিগেল ইনফ্লাক্স সকলৰ নামটো ভোটাৰ লিষ্টৰ পৰা আৰু মাটিৰ পটাৰ পৰা আমি কাটিম বুলি আমি সদায় কৈ থাকোঁ কাৰণ এইটো 6 শিডিউল আৰু কনষ্টিটিউশ্যন মতে এইটো আমাৰ নিজৰ ইচ্ছা নহয় সেইকাৰণে এই নামটো কাটিবলৈ আমাক এই কেচিটো দিছে কেচি লৈ আমি নামটো সব কাটিম মাত্ৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বুলি নহয় কাউন্সিলো বিজেপি আছে ষ্টেট গভৰ্ণমেণ্টো বিজেপি আছে কিন্তু আমি সিহঁতৰ কম্পেল কৰাই দিছোঁ সিহঁতে মানে PGR ওপৰত আমি বাধ্য কৰাই দিছোঁ এইটো এফেকশ্যন দিম বুলি কথাটো দিছে আমাক অটোনমাস ষ্টেট কথাটো ঠিক তেনেকুৱা কাউন্সিল লেভেলতো আমাক টক্স ইনভাইট কৰিবলৈ বাধ্য দিছে যোৱা 12 তাৰিখটো হেমন্ত নিজে কৈছে যে we will invite you for talks on autonomous state মানে আমি বাধ্য কৰাই দিছে আৰু সেইকাৰণে MP ইলেকশ্যন জিকাৰ পাছত আমি তেনেকুৱা কৰিম whether it is council state government or central government we will compel them to agree our demands ইয়াৰটো বাদে সাৰ্থে ফাংচো হাইকোৰ্টৰ পৰা অৰ্ডাৰ আছে আৰু ৰাজ্যৰ আগত অমৰ সিং টিছুৱে অৰ্ডাৰো দিছে যে 7 তাৰিখত এভিকশ্যন হ'ব ভাবি লওকচোন সাৰ্থে ফাংচোৰ বিৰুদ্ধে কৰাটো মাত্ৰ নাৰায়ণ চৌহান আৰু ভগত বুলি কিবা দুইজন বিহাৰী ভাব আমাৰ এইফালে যিটো এভিকশ্যন কৰিব CEM আছে EM 8 জন আছে MLA 5 জন আছে এই 8 জন 9 জন 15 জন ইলেক্টেড পাৰ্টি মেম্বাৰ তোকে সেই দুইজন বিহাৰীক এভিকশ্যন কৰিব নোৱাৰিলে